Here we are. Guys, আজি মানে একদম 2022 লাষ্ট ডে একদম 31 ডিসেম্বৰ তো মই যেতিয়া চেনেলটো খুলিছিলোঁ আপোনালোকক দেখাই দিওঁ এয়া চাওক চেনেলটো মই খুলিছোঁ 19 ডিসেম্বৰ 2021 তো মই 2021 পৰা মানে 19 তাৰিখৰ পৰা এই তিনিটা ভিডিঅ' দিছিলোঁ এই 2021 আৰু যেতিয়া 22ৰ পৰা মই আৰম্ভ কৰিছোঁ এই ভিডিঅ' দিয়া এইটো মই দিছিলোঁ 31 ডিসেম্বৰৰ দিনা লাষ্ট ডে অফ দ্য ইয়াৰ ফুল এনজয় তাৰে পিছত মই এইটো এটা ফানি সং দিছিলোঁ কিবা এটা তাৰে পিছত মোৰ নতুন ঘড়ী আহি গৈছিল এই ঘড়ীটো আনবক্সিং কৰিছিলোঁ তাৰে পিছত ভোগালী বিহুত আমি কলিবাৰীত থান দৰ্শন কৰিব গৈছিলোঁ তাৰে পিছত মই গ'লোঁ ভূটান গেট চাব তাৰে পিছত এই ইণ্ডিপেণ্ডেন্স ডেৰ এটা সৰু ভিডিঅ' তাৰে পিছত এইটো চাওক সৰস্বতীৰ পূজাত এইটো আমাৰ গাঁৱত তাতে শোভাযাত্ৰা আছিল তাৰে এইটো দিনৰ এইটো ৰাতিৰ আৰু তাৰে পিছত মই সৰ্থেবাৰীৰ সভা চাব গৈছিলোঁ এটা মোৰ ছবি দিছিলোঁ ড্ৰয়িং আৰু মাখিবাহাৰ সভা চাব গৈছিলোঁ তাৰপিছত এই যে নীল যে আছে সেয়াৰ জন্মদিন উপলক্ষে ক'ৰবাত খানা খাব তাৰে পিছত হোলী তাৰে পিছত গুৱাহাটীত দীঘলী পুখুৰী দৰ্শন চাব গৈছিলোঁ বহাগ বিহুত এটা দিছিলোঁ তাৰে পিছত গ'লোঁ আমি নসত্ৰ তাৰে পিছত এয়া বানপানী আহিল বানপানীৰে চাওক পূৰা ভিউ আহিছে আৰু ইফালে চাওক মই বানপানীত তিনিটা বান দিছোঁ এই তিনিটা এইটো ছেকেণ্ড এইটো থাৰ্ড তাৰে পিছত মই গাড়ী মানে আমাৰ গাড়ীখন ধুব যাওঁতে সেই দোকানখনৰ ভিডিঅ' বনাইছিলোঁ তাৰপিছত এয়াৰপৰ্ট গ'লোঁ গুৱাহাটীত তাৰে পিছত আমি AC লগালোঁ এটা নতুন তাৰে পিছত মোৰ আৰম্ভ হ'ল তেজপুৰৰ জাৰ্ণি এইটো হ'ল ফাৰ্ষ্ট ভিডিঅ' তেজপুৰ তাৰে পিছত আমি ভৈৰৱ মন্দিৰ চাব গ'লোঁ অগ্নিগড় গ'লোঁ তাৰে পিছত পদুম পুখুৰী গ'লোঁ ভালুকপুং গ'লোঁ চিত্ৰলেখা উদ্যান আৰু দেৱী সিং ঘাট চাব গৈছোঁ তাৰে পিছত মই গ'লোঁ শ্বিলং লাইটলুম আৰু তাৰে পিছত ক'ৰবাত আৰু ফুৰিব গৈছিলোঁ তাৰে পিছত পূজা বুলি ট্ৰেণ্ডছত কাপোৰ কিনিব তাৰে পিছত আৰম্ভ হ'ল আমাৰ দুৰ্গা পূজা এয়া চাওক দুৰ্গা পূজাৰ এইটো সপ্তমীৰ ভিডিঅ' এইটো অষ্টমীৰ এইটো দশমী তাৰে পিছত আমাৰ ইয়াতে আহিল থিয়েটাৰ আৰু সেই থিয়েটাৰৰ ভিডিঅ' মই দিছিলোঁ এয়া চাওক এইটো ফাৰ্ষ্ট আৰু এইটো ছেকেণ্ডখন থিয়েটাৰৰ তাৰে পিছত কাতিৰ বিহুৰ ভিডিঅ' দিলোঁ তাৰপিছত এইবাৰ চাওঁ তাৰে পিছত দেৱালী আহিল দেৱালীৰ ফাৰ্ষ্ট ভিডিঅ' এইটো আৰু এইটো ছেকেণ্ড ভিডিঅ' মানে দুইদিনীয়া ভিডিঅ' আৰু নেক্সট মই 100টা ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে কালী পূজা চাব গৈছিলোঁ গৰৈবাৰী আৰু খানাধাৰাত তাৰে পিছত মই এখন চাইকেল ল'লোঁ চাইকেলৰ ব্লগ তাৰপিছত পাটাচাৰকুচিত আৰম্ভ হৈ গ'ল ৰাসৰ এইটো ফাৰ্ষ্ট ভিডিঅ' যেতিয়া আৰম্ভ মানে সজাই আছিল তাৰে পিছত মই ৰাস চাব গ'লোঁ গধূলা তাৰপিছত মাহঁতৰ স্কুলৰ সাংস্কৃতিক সন্ধিয়াত দিনা গ'লোঁ আৰু শ্যামপাল ছিংগাৰ থকাৰ দিনা আৰু মোৰ যেতিয়া জন্মদিন আছিল 9 দিন হৈছে মাত্ৰ ভিডিঅ'টো দিয়া এই জন্মদিনৰ ভিডিঅ'টো দিলোঁ আৰু নেক্সট মই দিলোঁ এই 4 দিন হৈছে মানে আমাৰ ঘৰত চুঙা পিঠা বনাইছিল তাৰে ওপৰত তো এনেকৈ মোৰ জাৰ্ণি চলি আছে সেই বন্ধু বান্ধৱীসকল মানে আজি হ'ল 31 ডিচেম্বৰ আৰু আজি মানে খানা চলি আছে বৰ্তমান দুপৰীয়া আকৌ ৰাতিহে ধামাকা হ'ব কিন্তু দুপৰীয়া এতিয়া অলপ চলপ কিবা আছে তো দুপৰীয়াখিনি চাই লওক আৰু তাৰপিছত ৰাতিৰখিনি চাব